আপুনিও ভোটাধিকাৰ হেৰুৱাব নেকি? আপুনিও ভোট দিয়াৰ অধিকাৰ পৰা বঞ্চিত হ'ব নেকি? কাৰণ অসমতো SIR আহি আছে, যিটো বিহাৰত SIRৰ বাবে প্ৰায় 65 লাখ নাগৰিকে নিজৰ ভোটাধিকাৰ হেৰুৱাইছে। বৰ্তমান অসমতো আহি আছে SIR। এই SIR কি হয় মই সকলোখিনি জনাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, মই ময়ূশ্ৰী, আপোনালোক সকলোকে ময়ূৰী ইনফটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে যদি আপোনালোকে আহিছে আজি, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পায়। আৰু মই ময়ূৰী ইনফটেক চেনেলটোত যথেষ্ট ইনফৰ্মেটিভ ভিডিঅ' দি থাকোঁ, আপোনালোকৰ সহায় হ'ব পাৰে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ। আজি আহক ভিডিঅ'টোত মই SIRৰ বিষয়ে জানিবলৈ কিছুমান কথা কওঁ। SIR কি হয়? SIR হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, যিটোৰ যোগেদি নিৰ্বাচন আয়োগে আমাৰ যিখিনি ভোটাৰ তালিকা আছে সেই ভোটাৰ তালিকাখিনি সূক্ষ্ম পুনৰীক্ষণ কৰিব। কাৰণ আমাৰ ইয়াতে এনে কিছুমান হৈ আছে যিসকল ছোৱালী বিয়া হৈ গৈছে, সেই ছোৱালীসকল নিজৰ জন্মৰ ঠাইৰ পৰা বেলেগ জেগালৈ বিয়া হৈ যায়, গতিকে তেওঁলোকৰ ভোটাৰ তালিকাত নাম নিজৰ জন্মৰ ঠাইতো থাকে আৰু নতুন যিখন ঠাইলৈ বিয়া হৈ গ'ল স্বামী গৃহৰ, তাতো ভোটাৰ তালিকাত নিজৰ নাম থাকে। আৰু কিছুমান ব্যক্তি মৃত্যু হোৱা আজি বহুত বছৰ হ'ল, কিন্তু তেওঁলোকৰ নাম ভোটাৰ তালিকাত বৰ্তমানেও আছে, ভোটাৰ তালিকাৰ পৰা কটা হোৱা নাই। আৰু কিছুমান এনে ব্যক্তি আছে যিসকল সন্দেহজনক নাগৰিক, লগতে আৰু কিছুমান লোক আছে যিসকলে নিজৰ চাকৰি বা ব্যৱসায় সংক্ৰান্তত নিজৰ জন্মৰ ঠাইৰ পৰা বেলেগ জেগাত গৈ স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছে, আৰু তেওঁলোকৰ কিন্তু নামটো নিজৰ জন্মৰ ঠাইতো ভোটাৰ তালিকাত আছে আৰু নতুনকৈ যি স্থায়ী বসবাস কৰিবলৈ লৈছে সেই জেগাতো ভোটাৰ তালিকাত নাম আছে। গতিকে সেইসকল লোকৰ নাম কৰ্তন কৰা হ'ব। আৰু SIRৰ মূল উদ্দেশ্যই হৈছে যিসকল বৈধ নাগৰিক, ভোটাধিকাৰ পাব লগা নাগৰিক আৰু এটা নিৰ্দিষ্ট ভোট কেন্দ্ৰত যিসকল প্ৰকৃত ব্যক্তিয়ে ভোটাৰ তালিকাত নাম থাকিব লাগে, সেই প্ৰকৃত ব্যক্তিসকলক বিচাৰ কৰি উলিওৱা। সেইবাবে সূক্ষ্ম পুনৰীক্ষণ কৰা হৈছে, ভোটাৰ তালিকাৰ কৰা হ'ব। আৰু এতিয়া আপুনি SIR যদি আহি আছে, আপুনি এই 11টা ডকুমেণ্টছ আপোনাৰ লগত সাজু কৰি ৰাখিব, কাৰণ নিৰ্বাচন আয়োগে 11টা ডকুমেণ্টছ নিৰ্দিষ্ট কৰি দিছে, যিকেইটা ডকুমেণ্টছ আপোনাৰ লগত যদি থাকে আপুনি চিন্তা কৰিবলগীয়া একো নাথাকে। এই ডকুমেণ্টছকেইটাৰ বিষয়ে মই সম্পূৰ্ণকৈ আপোনালোকক জনাই আছোঁ। প্ৰথম ডকুমেণ্টছটো হৈছে, আপুনি যদি চৰকাৰী চাকৰিয়াল হয় তেন্তে আপোনাৰ চৰকাৰী চাকৰিয়াল হোৱাৰ এখন পৰিচয় পত্ৰ আপোনাৰ লগত নিশ্চয় আছে। সেই পৰিচয় পত্ৰখন যদি আপোনাৰ হাতত থাকে আপুনি চিন্তা কৰিবলগীয়া একো নাথাকে। লগতে আপুনি যদি অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল হয় তেন্তে আপোনাৰ ৰিটায়াৰমেণ্টৰ এখন চাৰ্টিফিকেট আপোনাৰ লগত আছে। সেই চাৰ্টিফিকেটখনো যদি আপোনাৰ লগত থাকে আপুনি সেইখন চাৰ্টিফিকেট দেখাব পাৰিব। 2 নম্বৰতে হৈছে 1987 চনৰ 1 জুলাই আগৰ আপোনাৰ যদি যিকোনো চৰকাৰী নথিপত্ৰ বা প্ৰমাণপত্ৰ আপোনাৰ লগত আছে তেন্তে আপুনি সেইখন প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিব পাৰিব। 1987 চনৰ 1 জুলাই আগৰ চৰকাৰী প্ৰমাণপত্ৰৰ ক্ষেত্ৰত আপুনি আপোনাৰ বেংক একাউণ্ট পাছবুক দিব পাৰিব। লগতে আপোনাৰ যদি পোষ্ট অফিচত কিবা পইচা জমা থোৱাৰ ৰচিদ বা আপোনাৰ পোষ্ট অফিচত একাউণ্টৰ পাছবুক আছে তেন্তে সেই পাছবুক আপুনি ব্যৱহাৰ কৰিব পাৰিব। 3 নম্বৰতে হৈছে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ, সেইখন এখন আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ। 4 নম্বৰতে হৈছে বৈধ পাছপোৰ্ট। আপুনি যদি বিদেশ যাত্ৰা কৰে আৰু আপোনাৰ যদি এখন পাছপোৰ্ট আছে বৈধ, কাৰণ পাছপোৰ্টখন এনেই দিয়া নহয়, যথেষ্ট ভালদৰে চাই চিতিহে পাছপোৰ্ট প্ৰদান কৰে, গতিকে পাছপোৰ্ট যদি আছে সেইখনৰ পৰা আপুনি ব্যৱহাৰ কৰিব পাৰিব। 5 নম্বৰতে হৈছে আপোনাৰ জন্মৰ তাৰিখ উল্লেখ থকা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ যিকোনো চাৰ্টিফিকেট। আপুনি আপোনাৰ জন্মৰ তাৰিখ উল্লেখ থকা যিকোনো বোৰ্ড বা ইউনিভাৰ্চিটিৰ আপোনাৰ চাৰ্টিফিকেট আপুনি দেখুৱাব পাৰিব। 6 নম্বৰতে হৈছে আপুনি যি ঠাইৰ স্থায়ী বাসিন্দা, সেই স্থায়ী বাসিন্দা যেতিয়া আপোনাৰ যিকোনো এটা চৰকাৰী প্ৰমাণপত্ৰ নিশ্চয় আছে, সেই চৰকাৰী প্ৰমাণপত্ৰ আপুনি দেখুৱাব পাৰিব। 7 নম্বৰতে হৈছে যিসকল অনুসূচিত জাতি আৰু জনজাতিৰ লোক আছে তেওঁলোকৰ নিজস্ব জাতিগত প্ৰমাণপত্ৰ আছে, তেওঁলোকে সেই জাতিগত প্ৰমাণপত্ৰ দেখুৱাব পাৰিব। যিসকল SC ST লোক আছে তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট থাকে, তেওঁলোকে সেইখিনি দেখুৱাব পাৰিব। 8 নম্বৰতে হৈছে NRCত আপোনাৰ নাম অন্তৰ্ভুক্ত যিকোনো প্ৰমাণপত্ৰ যদি আপোনাৰ লগত আছে, নথিপত্ৰ আছে, সেইখন ব্যৱহাৰ কৰিব পাৰিব। 9 নম্বৰতে হৈছে যিসকল লোক বনাঞ্চলত বসবাস কৰে তেওঁলোকৰ বনাঞ্চলত বসবাস কৰাৰ অধিকাৰ থকা এখন প্ৰমাণপত্ৰ চৰকাৰে প্ৰদান কৰে, তেওঁলোকে সেইখন প্ৰমাণপত্ৰ ব্যৱহাৰ কৰিব পাৰিব। লগতে 10 নম্বৰত যিসকল লোকৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনে প্ৰস্তুত কৰা পাৰিবাৰিক ৰেজিষ্টাৰত নাম অন্তৰ্ভুক্ত আছে তেওঁলোকে সেইখন ব্যৱহাৰ কৰিব পাৰিব। আৰু 11 নম্বৰ শেষৰটো হৈছে চৰকাৰে প্ৰদান কৰা মাটিৰ দলিল বা পট্টা।
যদি আপোনাৰ মাটিৰ দলিল বা পট্টা আছে চৰকাৰে প্ৰদান কৰা, গতিকে আপুনি চিন্তা কৰিবলগীয়া নাথাকে। আৰু আপোনাক এই 11টা সম্পূৰ্ণ ডকুমেণ্টছ প্ৰয়োজন নহয়। এই 11টা ডকুমেণ্টছৰ ভিতৰত মাত্ৰ এটা ডকুমেণ্টছ যদি আপুনি দিব পাৰে, তেন্তে আপোনাৰ ভোটাৰ অধিকাৰৰ পৰা আপুনি বঞ্চিত নহয়। এজন BLO আপোনাৰ ঘৰত যাব, চৰকাৰী বিষয়া, তেখেত যাব আপোনাৰ ঘৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰাৰ বাবে। আৰু সেই BLO যেতিয়া বিচাৰিব যিকোনো এখন প্ৰমাণপত্ৰ, আপুনি যদি তেখেতক সেই প্ৰমাণপত্ৰ দিব পাৰে, তেতিয়া আপুনি কোনো চিন্তা কৰিবলগীয়া বিষয় নাথাকে, আপুনি আপোনাৰ ভোটাধিকাৰৰ পৰা বঞ্চিত নহয়। গতিকে এইখিনি ডকুমেণ্টছে আছিল ভোটাধিকাৰৰ যিখিনি পুনৰীক্ষণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ডকুমেণ্টছ সেইখিনি। আৰু কেইটামান ডকুমেণ্টছ নিৰ্বাচন আয়োগে গ্ৰহণ নকৰে। সেই ডকুমেণ্টছকেইটা হৈছে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। এইকেইটা ডকুমেণ্টছ দেখুৱাই আপুনি তেখেতলোকক বাধ্য কৰাব নোৱাৰে যে আপুনি ভোটাধিকাৰৰ পাবলগীয়া ব্যক্তি বুলি। বাকী ওপৰত মই যিখিনি কথা ক'লোঁ ইয়াৰ আগতে, সেইখিনি যদি ডকুমেণ্টছৰ ভিতৰত আপোনাৰ ডকুমেণ্টছ আছে, আপুনি নিশ্চয়কৈ নিশ্চিন্ত মনে থাকিব পাৰে। আৰু SIR এইটোৱে হৈছে, SIRৰ মূল উদ্দেশ্য প্ৰকৃত যিসকল বৈধ ভাৰতীয় নাগৰিক ভোটাধিকাৰ পাব লগা তেওঁলোকক বাছি উলিওৱা। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, আৰু কিবা জানিব বিচাৰিলে কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো প্ৰয়োজনীয় বুলি ভাবিলে শ্বেয়াৰ কৰি ৰাখিব। থেংক ইউ।